ৰ'বচোন ৰ'ব এক মিনিট ৰ'ব আপুনি অতদিনে ইমান দিনে ক'ত আছিলে আজি যে ঘপককে সেই বাঘজনে জোৰ কৰা নুমাই দিলেহি ঘপককে মানে মই সেইকেইদিন কাম এটাতে বিজি আছিলো হয় সেইকেইদিন অলপ গৰমৰ উৎপাতটো বেছি আছিলে সূৰ্যটো অলপ মই ফুকি আছিলো সেইকাৰণে অলপ এইকেইদিন কণ্ট্ৰলত আহিলে হয় এতিয়া এনেই ঠাণ্ডা অনুভৱ হৈছে নাই জাকেট চাকেট লগাব লগা হৈছে ন সেইটো মই মানে কৰিলো তাৰপিছত এনেকেতো বিশেষ কাম নাছিলে তথাপি আৰু পাছত মানে আমাৰ মামা বুলি এতিয়া জনপ্ৰিয় হৈছে আৰু এই হিমন্ত ছাৰ হয় তেখেতে ফোন এটা কৰিলে তাৰপিছত পটককৈ আহি কিনে আজি তাকে কামটো কৰি থৈ গ'লো আৰু সেয়াই হয় আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাই এই জোৰ নুমাবলৈ সক্ষম হ'ল আপোনাৰ মন্তব্য দিব প্ৰস্তুতি মানেতো একেবাৰে চমু প্ৰস্তুতি বুলি ক'লে লাজে লাগে আমাৰ বেলেগৰ এইবিলাক ইঞ্জিনিয়াৰবিলাকে দেখিলেতো কিবাই ভাবিব অদ্ভুত তথাপি দেখাইছোঁ মই বস্তু আছে মোৰ হাথিয়াৰ এনেই নগণ্য এইবিলাক হয় নগণ্য হাথিয়াৰ এটা এইটো মই এইটো কি ভালদৰে আমাৰ দৰ্শকসকলক জনাই দিব এইটো মানে এই আমাৰ অসমৰ প্ৰতি জোহালতে থাকে এইটো আমাৰ ফুচুঙা মই দূৰৰ পৰা ফুকি নোমোৱালেও বিশেষ একো কষ্ট হোৱা নাই এইটোৱে আৰু মোৰ হাল হাথিয়াৰ বুলিবলৈ এইটোৱে মই বহুত কাম কৰি দিছোঁ আজিলৈকে ৰেকৰ্ডো আহিছে গিনিজ বুকত ৰেকৰ্ডো আহিছে এইটো অলপ জুয়ে খোৱা আছে এই বাঘজানত অলপ লাগিলে তাৰ আগতো এই ক'ৰবাত এই কছ এটা আছিলে মোৰ নামবিলাক পাহৰি যাওঁ নহয় আমাজানত যেতিয়া ফৰেষ্টবিলাক ফায়াৰিং হৈ গৈছিলে যে তেতিয়া অলপ এইটো জ্বলি গ'ল মানে সেয়াই আৰু এইটোৱে মই ব্যৱহাৰ কৰোঁ হয় আপোনাৰ বিষয়ে কিছু অলপ জনাব মোৰ বিষয়েনো কি ক'ম আমিনো গাঁৱলীয়া মানুহ গাঁৱতে উৎপত্তি আৰু তথাপিও এনেই আপুনি কি খাই ভাল পায় খাই ভাল পোৱাত মোৰ এনেতো ভাত দাংটো ভালেই লাগে তাৰপিছত আকৌ এই ধোঁৱাবিলাক এই ধোঁৱাৰ লগতে ব্যস্ত থকা মানুহ যেতিয়া ধোঁৱাটোৱে একদম উশাই নিশাই প্ৰতিটো উশাহতে ধোঁৱাটোৱে প্ৰয়োজন হয় আৰু সেয়াই বিশেষ নাই তেনেকৈ বেলেগৰ নিচিনা মিঠা তিতা খাই ভাল পোৱা মানুহ নহয় মই ধোঁৱাটোৱে আমাৰ এইটো চলি থাকে ধোঁৱাটোৱে মোৰ প্ৰিয় আৰু হয় ধোঁৱা এই চকুৱে টকে লাগি যায় ধোঁৱা এতিয়া এই গাল মোক গোটেই ক'লা চাই হৈ গ'ল দূৰৰ পৰা ফুকুতে কি ল'ব সেইফালৰ পৰা ঠেলিছে নহয় বাঘজনৰ জোৰ অল্প নাছিলে কিন্তু দেই হককে ঠেলিছে মোৰ সতি দিয়া নাই দিছোঁ মই ডবল আৰু এনেকৈহে পটককৈ নুমাই গ'ল আৰু তাৰপিছত এনেকৈ আৰু কিবা সুধিবা যদি সোধা মই পটককৈ যাব লাগে আপোনাৰ আদৰ্শ ব্যক্তি হিচাপে আদৰ্শ ব্যক্তি বৰ বিমুৰতে পেলাই দিলা দেই আদৰ্শ ব্যক্তি মামা আমাৰ মামা এই মামা মানে চিনি পাইছা জানো এই হিমন্ত ছাৰ মোৰ আদৰ্শ ব্যক্তি হয় তেখেতৰ হাঁহিটো বিশেষ জনপ্ৰিয় সেই তেখেতৰ হাঁহিটো এইকেইদিন ছাৰ এবাৰ হাঁহি দিয়ক এনেই আমাৰ দৰ্শকসকলক এবাৰ আপুনি হিমন্ত মামাৰ হাঁহিটো দেখাই দিব নেকি হাঁহিটো দিবতো পাৰি তথাপিও নাই এইটো কৰিব নাপায় এইটো কঠিন সেইটো তেখেতৰ কোৱালিটি আছে তেখেতে হাঁহিছে মোৰ হাঁহিটো হয়তো তেখেতৰ নিচিনা নহ'ব পাৰে সেইকাৰণে মই এইটো দিব নিবিচাৰোঁ আৰু হ'ব নেকি মোৰ অলপ বেলেগতো কাম আছে মই গৈ থাকোঁ নেকি দেই হ'ব ৰ'ব আপোনাৰ ফালৰ পৰা ৰাইজক কিবা এটা মন্তব্য দি যাওক যিহেতু আপুনি বৃহৎ ডাঙৰ কাম এটা কৰি গ'ল ৰাইজক তেনেকৈ মন্তব্য বুলি ক'লে বাৰু আমাৰ মানুহ জাতিটোৱে এটা ভুল কৰি আছে প্ৰকৃতিয়ে যিবিলাক দিছে সেয়াতে সন্তুষ্ট হ'ব লাগে বুজিছা আৰু এইবিলাক কৃত্ৰিম বস্তু মানে প্ৰকৃতিৰ বস্তু আৰু কৃত্ৰিম বস্তুৰ মাজত পাৰ্থক্য এনেকুৱা আকাশ পতাল প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ দি গৈছে আমাৰ গছ গছনি আকাশ দিছে ধুনীয়া ডাৱৰ দিছে নদ নদী এইবিলাক পাহাৰ ভৈয়াম দিছে সেইবিলাকতে সন্তুষ্ট হ'ব লাগে সেই কৃত্ৰিম বস্তুটো খানিবলৈ গৈ আজি সেইখন হৈছে বাঘজান আজি জ্বলিছে কি কাৰণে সেই কৃত্ৰিম বস্তু কিছুমান 2 টকা পইচাৰ কাৰণে সেইবিলাক কৰোঁতে এনেকুৱা হৈছে সেয়াই আৰু হ'ব বাই হয় ধন্যবাদ